हेलो बंधुসকল আজিৰ এইটো ভিডিঅ'ত দেখুৱাম যে PM কিষাণৰ বেনিফিচিয়াৰী একাউণ্ট ডিটেইলছ কেনেকৈ আমি চেক কৰিব পাৰো। একাউণ্টত কিমান পইচা সোমাইছে, কিমান বাৰ সোমাইছে, পেন্ডিং হৈ আছে নেকি এইটো আমি চেক কৰিব পাৰিম। ওকে ফ্ৰেন্ডছ, ৱেবছাইটটো কপি কৰি মই গুগল ক্ৰমত ওপেন কৰিলো। ওকে আপুনিও আপোনাৰ গুগল ক্ৰমত ওপেন কৰি লওক। ইয়াত দিয়া আছে pmkishan.gov.in এইটো হ'ল এটা ৱেবছাইট। এটো ওপেন কৰাৰ লগে লগে ফ্ৰেন্ডছ ইয়াত এনেকুৱা এটা ইন্টাৰফেস আহিব। ইয়াত দিয়া আছে আধাৰ কাৰ্ড, আপুনি আধাৰ কাৰ্ড নাম্বাৰ দি এটো চেক কৰিব পাৰিব। আধাৰ নাম্বাৰ, একাউণ্ট নাম্বাৰ আৰু মোবাইল নাম্বাৰ। বন্ধুসকল আপোনালোকৰ যদি আধাৰ কাৰ্ড দি আপোনালোকে PM কিষাণ এপ্লাই কৰি তেতিয়াহ'লে আধাৰ কাৰ্ড দি চেক কৰিব। মই ইয়াত মোৰ একাউণ্ট নম্বৰটো দি মই চেক কৰিম। ওকে ইয়াত মই একাউণ্টত ক্লিক কৰিছো আৰু ইয়াৰ লগে লগে ইয়াত এই যেটো খালি বাকচ আছে এটোত মই মোৰ একাউণ্ট নম্বৰটো বহাই দিম। ওকে ফ্ৰেন্ডছ একাউণ্ট নম্বৰটো বহাই দিয়াৰ লগে লগে ইয়াত গেট ডাটাত ক্লিক কৰিম আৰু অলপ সময় লোডিং লোৱাৰ পিছত একাউণ্টৰ ডিটেইলছখিনি উলিয়াই যাব। বন্ধুসকল এইটো চাওক, মোৰ একাউণ্টৰ ডিটেইলখিনি ইয়াত উলিয়াই পৰিছে। ইয়াত মই ফাৰ্ষ্ট ইনষ্টলমেণ্টত কিমান টকা পাইছিলো, ইয়াত সেকেন্ড ইনষ্টলমেণ্টত মই কিমান টকা পাইছিলো, থাৰ্ড আৰু ফৰ্থ আৰু ফিফথ এনেকুৱা পাঁচটা ইনষ্টলমেণ্টত কিমান পোৱা গৈছে। মই ইয়াত ফাৰ্ষ্ট ইনষ্টলমেণ্টত পেমেন্ট ডান বুলি ইয়াত দেখুৱাইছে, যেহেতু মই এবাৰেই পইচা পাইছো। আৰু সেকেন্ড যেটো ইনষ্টলমেণ্টৰ যেটো পেমেন্ট স্ট্যাটাস এটো পেমেন্ট স্টপড বাই স্টেট বুলি দেখুৱাইছে। গতিকে এটো সেকেন্ড ইনষ্টলমেণ্টৰ যেটো পইচা ইতিমধ্যে সোমাব, এটো পেন্ডিং হৈ আছে, এটো ভেৰিফাই হ'ল ইতিমধ্যে। গতিকে এনেকৈ পাঁচটা ইনষ্টলমেণ্ট আছে। এনেকৈ ফ্ৰেন্ডছ আপোনালোকে নিজৰ যেটো একাউণ্ট ডিটেইলছ PM কিষাণত আপোনালোকে চেক কৰিব পাৰিব। আৰু ফ্ৰেন্ডছ আপুনি যদি ইচ্ছা কৰে যে PM কিষাণৰ যেটো একাউণ্ট ডিটেইলছ আপুনি মোবাইল নম্বৰ দি চেক কৰি চাব পাৰিব। ইয়াত অপচন দিছে, মোবাইল নম্বৰত ক্লিক কৰি দি ফাৰ্ষ্টত আপোনাৰ মোবাইল নম্বৰটো বহাই দি গেট ডাটাত ক্লিক কৰি দিলে। ওকে আৰু ফ্ৰেন্ডছ সেম আপুনি একাউণ্ট নম্বৰ দি যেনেকৈ আপোনাৰ একাউণ্ট ডিটেইলছটো চাব পাৰিব, সেম তেনেকৈ আপুনি মোবাইল নম্বৰ দিও আপোনাৰ একাউণ্ট ডিটেইলছখিনি চাব পাৰিব। গতিকে ফ্ৰেন্ড ভিডিঅ'টো ইমানতে অন্ত পৰিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু সাবস্ক্ৰাইব কৰক মোৰ এই সৰু চেনেলটো। ধন্যবাদ।